পাইলটে পিংকু খেদিলে বোলে কেতিয়া বন্দে ভাৰতৰ ভিতৰতো এবাৰ দেখাই আছো ৰুম বিচাৰি গলো ৰুম নাই নহয় ৰুম নমস্কাৰ ৰাইজ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু আজি মানে আমাৰ ফাইনেলি ষ্টাৰ্ট হৈ গ'ল আমাৰ ট্ৰিপ আৰু বহু দিনৰ পৰা কৈ আছিলোঁ মই ট্ৰিপত যাম ইমান দিনে ক'ত যাম কোৱা নাছিলোঁ চ' আজি মানে কৈ আছোঁ আপোনালোকক আমি এতিয়া কোনটো ট্ৰিপত গৈ আছোঁ আমাৰ লগত কোন গৈ আছে সকলোবোৰ কৈ আছোঁ এপিছ'ড ৱাইজ আপোনালোকক গোটেই এ টু জেড দেখাব চেষ্টা কৰিম আৰু কিমান টকা আমাৰ বাজেট হ'ল আমাৰ এই ট্ৰিপটোত কিমান টকা বাজেট লাগিলে গোটেইবোৰ আপোনালোকক সকলোবোৰ দেখাব চেষ্টা কৰিম তো বলক বেছি তেনেকুৱা ভিডিঅ'টো আৰম্ভ কৰোঁ চ' গাইছ এতিয়া আমি আছোঁ বৰ্তমান কামাখ্যা জংচনত আৰু কামাখ্যা জংচনৰ পৰা আমাৰ এতিয়া ট্ৰেইন আছে পুৰীলৈকে কামাখ্যাপুৰী এক্সপ্ৰেছত আমি গৈ আছোঁ মানে উৰিষ্যা জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ আৰু গোটেই আমাৰ লগত কোন আছে এইফালে মোৰ লগত আছে আমাৰ কলেজৰ বন্ধু কমল আৰু এইফালে খনিন দাদা আছে তাৰপিছত মিনি ব্লগত আপোনালোকে সকলোৱে গম পাইছে দেখিছে চ' গাইছ মইতো এনেই ব্লগ ষ্টাৰ্ট কৰোঁ ঘৰৰ পৰা কিন্তু এইবাৰ মানে ঘৰৰ পৰা মই ব্লগ ষ্টাৰ্ট কৰা নাই এইবাৰ ডাইৰেক্ট ষ্টাৰ্ট কৰিছোঁ প্ৰায় ষ্টেচনৰ পৰা মানে কি আৰু ঘৰৰ একেখিনি চিন কিন্তু সদায় দেখাই থাকিম আৰু আমি নৰ্মেলি বাছত উঠিলোঁ আৰু আহি গ'লোঁ আৰু এতিয়া আহি পেলাই বৰ্তমান এতিয়া টাইম কিমান হৈছে 5টা বাজিলে 5টা বজাত আমি আহি পেলাই বৰ্তমান পাইছোঁহি এতিয়া কামাখ্যা জংচন আৰু আমাৰ ট্ৰেইন আছে ৰাতি 10:30 বজাত আমি ইয়াৰ পৰা যাম আৰু ডাইৰেক্ট আমি উৰিষ্যা যাম জগন্নাথপুৰী ধুনীয়াকৈ চাম কমল ভাই বহুত দিনৰ পৰা প্লেনিং কৰিলোঁ কেনেকুৱা লাগিছে তোৰ একদম ইমান দিনৰ পৰা কমলে মই ছাকচেছ হৈ গ'ল আমি মানে সদায় আমি কথা পাতোঁ ভাই আজি যাম কালি যাম আমি কিমান কথা পাতিলোঁ আৰু ফাইনেলি আজি প্লেন ছাকচেছ আৰু এতিয়া আপুনি পুৰী পোৱাৰ পিছত আৰু মজা লাগিব গোটেই সাগৰৰ পাৰত আপুনি মজা ফুল এনজয় একদম চ' ব'লক দেখাই আছোঁ আৰু আমাৰ লগত এতিয়া বাইটো একদম যি জোচ গাইছ ৰাতিপুৱা 5টাতে মোক ফোন মাৰিছে আমাৰ ট্ৰেইন আছে ৰাতি 10:30 সি 5টাতে ফোন মাৰি উঠাই মেলি সকলোকে পূৰা উৎপাত কৰি আমি গোটেইকেইটা আহি পেলাই পালোঁহি আৰু গোটেই লগৰ বন্ধুৰ লগত ট্ৰিপত মানে আপোনালোকেতো গম পাইছেই চ' কেনেকুৱা এটা এনজয় হয় ফূৰ্তি হয় চ' এতিয়া ওপৰত আছে আমাৰ পুৰভত আৰু সিহঁত কোনোবা পেলাই গৈছে ৰুম এটা চাওঁ বুলি কৈছে বহুত ভাগৰ লাগিছে গোটেইকেইটা ৰাতি ইমান দেৰি আছে দেখা যাব আৰু বলকচোন বলকে গৈ থাকোঁ ওপৰত বহি আছে আমাৰ খনিন দাদা এইটো খনিন দাদাক বেগ ৰখিয়া দি থৈ দিছোঁ আৰু খনিন দাদা এইবাৰ প্ৰথম আহিছে খনিন দাদা মানে পুৰা একদম জোচে বেলেগ গাইছ এইফালে বিভিন্ন ধৰণৰ ট্ৰেইনবিলাক আহি আছে য'ৰ ত'ৰ ট্ৰেইন আৰু এইফালে আমাৰ আছে কেকেদা প্ৰথমবাৰ জগন্নাথপুৰী দৰ্শন কৰিব গৈ আছে কেনে অনুভৱ কেনে আপোনাৰ অসমৰ বাহিৰত ওলাইছোঁ প্ৰথমবাৰৰ কাৰণে আমাৰ পুৰী উৰিষ্যা জগন্নাথ মন্দিৰ ভগৱানে যাতে আমাক ভালে ভালে নিয়ে আৰু ভালে ভালে ঘূৰাই আনে তাৰ আমি জগন্নাথ প্ৰভুৰ ওচৰত সেৱা জনাইছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু ট্ৰেইনত যিহেতু দেৰি আছে আৰু এতিয়া ক'তনো যাব ইমান গৰম আমাৰ তাততো ইমান গৰম নাছিলে ন কমল ইয়াত যেনেকুৱা গৰম পাইছোঁ বাপৰে আমাৰ তাততো বৰষুণ হৈ আছে ৰাতিপুৱা আহোঁতে বৰষুণ আমি ভাবিছিলোঁ ছাতি তাতি লৈ আহিব লাগিব নেকি যোৱাকালি যি বৰষুণ আছিলে কিন্তু ইয়াত আহি গম পাইছোঁ গাইছ গৰমত মানে হালত খাৰাপ হৈ গৈছে আৰু অসমত যেতিয়া আমি অসম পাৰ হ'ম তেতিয়াতো কেনেকুৱা গৰম হ'ব ঠিকানে নাই চ' দেখা যাব যিয়ে হয় আৰু এক্সপিৰিয়েঞ্চ আৰু এইফালে আমাৰ পুৰবাহঁতৰ এটা ৰুম এটা বিচাৰি গৈছিলে ইহঁতৰ ৰুম পাইছেনে ইহঁতৰ কথা খবৰ সোধোঁ এই আমাৰ মেইন ভকত ৰাতিপুৱা 5টাতে উঠাই মেলি এতিয়া আমাৰ সোনকালে ইমান জল্দিতে উঠাইছিলি কি ক'বলৈ কৈছোঁ মই ৰাতি ট্ৰেইন আছে 10:30 ৰুম বিচাৰি গলো ৰুম নাই নহয় ৰুম নাই এটাও ৰুম নাই চব হেৰি তলত যোনখিনি ৰুম 1500 টকা এই ডাঙৰ ইউটিউবাৰবিলাক আহি পেলাই যে ইয়াৰ ৰুম একদম পূৰা স্পনচাৰশ্বিপ কৰি থাকে সেয়া ৰুমৰ এটা ৰুম নাহে বোলে আমি যিহেতু মানে গোটেইখিনি ল'ৰা মানুহে আছোঁ সেইকাৰণে আমি মানে শ্লিপাৰে কৰিছোঁ আৰু শ্লিপাৰতে যাম আহোঁতে বাৰু আমাৰ এচি হ'ব ত' শ্লিপাৰটো মজা লাগিব গোটেইখিনি এবাৰ মই গৈছোঁ শ্লিপাৰ আগত এইবাৰ আমাৰ বিশ্বদ্বীপৰ প্ৰথম এক্সপিৰিয়েঞ্চ শ্লিপাৰত যোৱা নাই তই শ্লিপাৰত গৈছনে বাহিৰলৈ অসমৰ বাহিৰত শ্লিপাৰত গৈছ নাই যোৱা এইবাৰ কেনেকৈ এক্সপিৰিয়েঞ্চ কেনেকৈ হ'ব এক্সপিৰিয়েঞ্চটো কেনেকৈ হ'ব সি পূৰা এডভেঞ্চাৰৰ কাৰণে ৰেডি হৈ আছে আমি শ্লিপাৰ আমাৰ হৈছে 700-750 টকা লৈছে আৰু এ চি আমি কৰোঁতে 2500 টকাত আমাৰ উৰিষ্যাৰ পৰা গুৱাহাটী অহা যোৱা হৈ গৈছে গাইছ 2500 টকাত সেয়া আমাৰ টিকেট কনফাৰ্ম আছিলে RAC হৈ আছিলে অলপ আগত কনফাৰ্ম হৈছে অলপ আগত পিছফালে এডাল ইঞ্জিন ষ্টাৰ্ট কৰি থৈ দিছে অথবা পৰা ষ্টাৰ্টে কৰি থৈ দিছে কেতিয়া যাব কোনো ঠিকান নাই বেয়া চাউণ্ড দি আছে একদম এতিয়া গৈ আছোঁ আমি এটা ৰীল বনাবলৈ মস্ত মানে ৰীল এটা বনাওঁ বুলি ভাবিছোঁ চব বলক কি ৰীল বনাওঁ দেখাম পোষ্ট কৰিম ইনষ্টাগ্ৰামত চাব ট্ৰেইন চাওক না বন্দে ভাৰত ভিতৰত চিট চাওক यार बेटा मस्त है ट्रेन
গাইজ পিংকুৱে বন্দে ভাৰত চাই আছে চাব দে চাব ই টিটিক যাব নিদিয়ে গাইজ ইয়াত এটা চিষ্টেম চাওক না ভিতৰত গাইজ পিংকু এটা বন্দে ভাৰত চলাব শিকি আছে মানে ইউটিউবত ই ভিডিঅ' বনাই আছে ই মানে বন্দে ভাৰত চলাব আৰু ইউটিউবত ভিডিঅ' বনাইছা নেকি ঐ গুচি যাব পিংকু পাবি कैसे कैसे लोग रहते हैं यार यहाँ पर पायलट है पिंकू खेदिले यार यार केटा देखिले गो तो वंदे भारत उठिले केटा देखिले 7টা গিয়াৰ ৰিভাৰ্ছ গিয়াৰ মজা চাওক না কি মস্ত মানে ইণ্ডিয়ান ৰেলৱে কেনেকুৱা হ'বলৈ গৈ আছে দিনক দিনে পুৰা আপগ্ৰেড হৈ গৈ আছে চাবি পিংকু মানে এনেকুৱা খানা লাগি সোমাই গৈছে বে বোলে কেতিয়া বন্দে ভাৰতৰ ভিতৰতো এবাৰ দেখাই আছো মজা এচি গাইছ বন্দে ভাৰতৰ ভিতৰ তো ৰাইজ এইফালে আমাৰ ট্ৰেইনলৈ অপেক্ষা কৰি কৰি এতিয়া প্ৰায় 8:03 হ'ল আৰু কেইটিমান মুহূৰ্ত তাৰ পাছতে আমাৰ মানে ট্ৰেইন আহি যাব আৰু আমি ইয়াৰ পৰা ডাইৰেক্ট যাম আৰু উৰিষ্যাত জগন্নাথ পুৰী চ' সকলো একৰা এক্সাইটমেণ্টো হৈ আছে কিন্তু ভাগৰো লাগিছে নে সন্ধিয়া কি কয় ভাগৰ লাগিছে নে নাই নাই ভাগৰ লগা নাই সন্ধিয়া প্ৰথমবাৰ আহিছে একদম জোচে বেলেগ আৰু ইমান দিনৰ পৰা আশা কৰি আছিলে মানুহটোৱে আপুনি কেনেকৈ পাইছে বাৰু জগন্নাথ পূজা পৰিছে ভাল লাগিছে অঁ মই ভাইটিহঁতৰ লগত আহিছোঁ মোৰ যে বয়স যে বেছি হৈছে মোৰ অনুভৱ হোৱা নাই একদম মই যে মানে খনিতা এবাৰ প্ৰথম কৈছিলে দেই এই নেযাওঁ তহঁতখিনি যা আমি বোলো নাই আপুনি কিয় নাযাব এই আমেৰিকাৰ পৰা যদি বুঢ়া মানুহ আহি আমাৰ কাজিৰঙাত যদি গঁড় পিটি উঠিব পাৰে আপুনি কিয় নোৱাৰিব আপুনি একদম বুঢ়া নহয় দেই কিন্তু আমাৰ মানে অসমত এটা মানুহ ভাবে এই মোৰ 40 বছৰ হ'ল মতে বয়স হৈ গ'ল আৰু কিন্তু এইটো নহয় ত' চাওক এনেকুৱা ধৰণৰ হেপী থাকিব লাগে সদায় টাইম বা কৰিছে এইফালে ট্ৰেইনো গৈ আছে অহৰহ ট্ৰেইন গৈ আছে বিভিন্ন ধৰণৰ ট্ৰেইন গৈ আছে আজি সাগৰত পিন্ধিবলৈ আমাৰ বিশ্বদীপ ভাই মানে এটা বস্তু কিনিছে আপোনালোকক দেখাই আছো চাওক না ये कितना मतलब क्या बताऊं मैं मेरे को कोई जवाब नहीं होगा भाई मैं भाषा ही नहीं बोले केनेকুৱা এটা মানুহ চাওক না চাইবলৈ মানুহ আছে ক'ত পালে গৈ চাওক কামাখ্যাৰ পৰা আদাবাৰী গৈছে জাঙিয়া আনিবলৈ 9:45 আৰু ষ্টেচনত পুৰা ট্ৰেইন আহি লাগি গ'ল আৰু এতিয়া আমি বলক ফাইনেলি ট্ৰেইনত উঠো গাইজ বহুত টাইম ৰখিলোঁ আৰু এতিয়া গৈ থাকোঁ আৰু বলক গুড মৰ্ণিং ৰাইজ গুড মৰ্ণিং ফ্ৰম শিলিগুৰি পাপ মানে আৰু শিলিগুৰি বুলি কৈ দিছোঁ ডাইৰেক্ট ত' এতিয়া টাইম হৈ গ'ল 6:30 এইফালে আমাৰ ক্ৰিকেটাৰ খৰিন্দা উঠি গ'ল এইফালে আমাৰ বিশ্বদীপ ভাই উঠি গ'ল বেচাটো ৰাতিপুৱা 10টালৈকে শুই থাকে আজি সোনকালে তাক উঠাই দিছোঁ আৰু কোন কোন উঠিছে দেখা নাই ব'ল আমাৰ কমল ভাই পুৰা টোপনি বছ বছৰ বহুত টোপনি 3 ৰাতি টোপনি খতি কৰিছে কালি ৰাতি টোপনি নাহিলে নেকি তোৰ পৰা চাহ আহি গ'ল ৰাতিপুৱা লাল খাই লওঁ লাল চাহ খাব লাগিছিলোঁ লাল চাহ নাই লাল চাহ আছে নেকি লাল চাহ দি দিয়ক অ'কে লাল চাহ খাম গাখীৰ চাহ নাখাওঁ লাল চাহ দুটা এটা গাখীৰ লাল চাহ খাওঁ এই ল'লোঁ যেতিয়া খাই দিওঁ আৰু অ'কে নাই বনাই দিলে যেতিয়া খাই দিওঁ আৰু ৰৈ পেলাই পূৰা আমি খাই দিওঁ আৰু যিহেতু চাহ চাওক ন চিষ্টেম গুলি খাই লাগিব ইয়াত থৈ এইটো জুবিয়াই থাক ট্ৰেইনৰ ভিতৰৰ পৰা গাইজ কি বেলেগ ব্লগ দেখাই থাকিম এনেকুৱা খানা পিনা ব্লগে বেছি চলি থাকিব চ' ৰাতিপুৱা চাহ শিলিগুৰিৰ পৰা এই চব ফটা পইচা চাই পেলাই আণ্ডাৰ হৈ গ'ল পুৰা সুৰংগ টানেল সোমাই গৈছোঁ আমি টানেল ৱাও পোহৰ হৈ গ'ল দিয়া এবাৰ খৰিন্দা ৱেষ্ট বেংগল অহাৰ লগে লগে বিহাৰী ৰূপ ধাৰণ কৰিলে এই কোনোবা নমা আছে নেকি সোধক খাই যাব পাৰিব
बगैर ले लो भैया बगैर ले लो बहन जी बगैर ले लो ओए ठीक है दे यार ए ठीक है বৰ্তমান এতিয়া আমি শিলিগুৰি পাই গ'লোহি গাইছ শিলিগুৰি আৰু এতিয়া আমাৰ পূৰব ভাই পেলাই মোক ধুইছে উঠিছে বাপ্পা গাইছ এইটো আমি পচি গ'ল তো সেইকাৰণে ইয়াতে ৰখিছোঁ এয়া আমাৰ চাকনা বনাই আছো মই কালি আমি বিন্দাছ বহি আহিলোঁ এই চিটটোত আৰু এতিয়া ফুল হৈ গ'ল চিটটো আৰু উপায় নাই এতিয়া চিট তেওঁলোকে আগতে বহি গৈছে আমাৰ মানে কি ক'ম আৰু এ চি আছিলে কাৰণে ক'ত পাই গ'লোঁ এই আৰু এইটো চিট আমাৰ আছিলে এতিয়া তেওঁলোকৰ হৈ গ'ল আৰু উপায় নাই তো 2 মাহৰ আগত বুকিং কৰোঁ আমাৰ এই কণ্ডিশ্যন তো চিন্তা কৰক গাইছ পুৰাব শুকাই গ'ল दे सकता नहीं गाली नहीं देना फैमिली देखती है वरना मैं আমার অমিতা